সহজ সৰল ছোৱালীজনীক সেই দানৱবোৰে মনটো সলনি কৰি দিলে। এতিয়া মই মাথো স্মৃতিবোৰ সাবতি অতীতলৈ দৌৰ মাৰি বিলীন হৈ গৈছো গভীৰ বেদনাত। যদি সেইটো মানুহেই আছিলে নিশ্চয় মোক বুজি পালেহেঁতেন। এটা ল'ৰাই আন এটা ল'ৰাৰ সকলো কথা বুজি পায়। সেইটো এটা দানৱ হোৱাৰ বাবে নিমিষতে মোৰ বুকুৰ পদূলিত ফুলি থকা গোলাপ পাহি ভাঙি থৈ গ'ল। এতিয়া মাথো তোমাক সুধিবলৈ মন যায়, কলেজীয়া দিনবোৰ মনত পৰিবনে? 22 তাৰিখে নামফাকে গৈছিলো। তাত যি হৈছিলে সেয়া মনত পৰিবনে? তাত কৰা প্ৰতিশ্ৰুতিবোৰ মনত পৰিবনে? জানিব বিচাৰো, যদি মোৰ হৃদয়ৰ স্পন্দন চিৰদিনলৈ স্তব্ধ হৈ যায়, কেতিয়াবা তুমি মোক মিছ কৰিবানে? ৰতনপুৰৰ কবিতা। তোমাকেই লৈ সাজিবলৈ লৈছিলো কল্পনাৰ কাৰেং। সাজিবলৈ লোৱা কাৰেং কিয়নো নিমিষতে চাৰখাৰ কৰিলিও বলিয়া ফাগুন। ৰতনপুৰে আজিও ৰিঙিয়াই মাতে, কিন্তু মই যাবলৈ খোজোতেই দুভৰি থমকে, কিয়নো মোৰ বাইকৰ মাত শুনিলে পদূলিলৈ দৌৰি অহা ছোৱালীজনী হেৰাই গ'ল। তথাপিও মই অপেক্ষাৰত ৰৈ থাকিম চিনাকি নদীৰ প্ৰতিটো ঘাটত, অপেক্ষা তোমালৈ।